দুখতৰে হিন্দুস্তান নিলামে দিনাৰ। নমস্কাৰ বন্ধুসকল, আহক আজি আমি এই বাক্যশাৰীৰ আঁৰত লুকাই থকা প্ৰকৃত কাহিনীটো জানিবলৈ চেষ্টা কৰোঁ। ছবিখনত থকা স্তম্ভটো আফগানিস্তানৰ গজনী নামৰ ঠাইত আছে। এই ঠাইখনেই হৈছে শুক্ৰবাৰ ভাৰত আক্ৰমণ কৰি অজস্ৰ ধন সোণৰ সৈতে প্ৰায় 4 লাখ হিন্দু নাৰীক নিলাম কৰা মহম্মদ গজনী নামৰ লুণ্ঠনকাৰীজনৰ জন্মস্থান। ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীয়েও সদনত উল্লেখ কৰিছিল ইয়াৰ বিষয়ে। গজনীৰ এখন বজাৰৰ এক স্তম্ভত লিখা আছে, দুখতৰে হিন্দুস্তান নিলামে দিনাৰ। এই বাক্য দোহাৰিৰ পটভূমি বিচাৰিবলৈ হ'লে আমি উভতি যাব লাগিব 11শ শতিকালৈ। কবুলৰ অৰ্থাৎ পশ্চিম ভাৰতৰ শেষ হিন্দু ৰজা জয়পালৰ সময়লৈ। ধৰ্ম বিস্তাৰ আৰু লুটপাটৰ লক্ষ্যৰে ভাৰত আক্ৰমণ কৰা প্ৰথমজন লুটেৰা মহম্মদ গজনীয়ে ৰজা জয়পালক ঐতিহাসিক পেছাৱৰ যুদ্ধত পৰাস্ত কৰাৰ পিছত পৰ্যায়ক্ৰমে আক্ৰমণ কৰি অধিকাৰ কৰে উত্তৰ ভাৰত, মধ্য ভাৰত, মুলতান, ভাটিন্দ্ৰা, থানেশ্বৰ, কাশ্মীৰ, মথুৰা, কনৌজ, চান্দেল, লাহোৰ, গোৱালিয়ৰ, সোমনাথ, ভীমা আৰু কচ। মহম্মদ ঘোৰীৰ আক্ৰমণৰ এই সময়ছোৱাত ভাৰতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ হিন্দু ৰাজ্যসমূহৰ ৰজা সকলৰ মাজত সদ্ভাৱ আৰু একতা নথকা বাবেই হেলা ৰঙেৰে দখল কৰিছিল এখনৰ পিছত এখন হিন্দু ৰাজ্য। সেই ৰাজ্যবোৰৰ ৰজাসকলে হয় মহম্মদ ঘোৰীৰ হাতত যুদ্ধত নিহত হৈছিল, নহয় বশ্যতা স্বীকাৰ কৰিছিল। মহম্মদ গজনীয়ে জয় কৰা হিন্দু চহৰ আৰু গাঁও অঞ্চলবোৰৰ হিন্দু মন্দিৰসমূহ লুটপাট চলাই ধ্বংস কৰি পেলাইছিল। মহম্মদ গজনীৰ কুৰ সেনাই হত্যা কৰিছিল পুৰুষসকলক, কম বয়সীয়া মহিলাসকলক যৌন দাসী বনাবলৈ লৈ গৈছিল সুদূৰ গজনীলৈ। আৰু তাৰ পিছত গজনীৰ চহৰত আৰম্ভ হৈছিল সেই হিন্দু নাৰীসকলক লৈ এখন বজাৰ, যাক কোৱা হয় দুখতৰে হিন্দুস্তান নিলামে দিনাৰ। গজনীৰ এই স্তম্ভটোৰ তলত ভাৰতৰ পৰা কাঢ়ি নিয়া লাখ লাখ নাৰীৰ হৈছিল নিলাম। পিঞ্জৰাৰ ভিতৰত শিকলিৰে বান্ধি থোৱা নিবস্ত্ৰ ভাৰতীয় হিন্দু নাৰীৰ নিলাম। অত্যাচাৰী কুৎসিত দানৱৰ বেহুত চকুলো শুকুৱাই কৰকৰীয়া হোৱা হিন্দু নাৰীৰ নিলাম। আৰু বহুতৰে ভৰিৰ পতাৰ ছাল ছিঙি গৈছিল, কিয়নো সিহঁতক ভাৰতৰ পৰা সুদূৰ গজনীলৈ খোজ কঢ়াই নিয়া হৈছিল। উদাসীন চকুৰে অচিনাকি চহৰৰ অচিনাকি মানুহৰ ভিৰৰ মাজত সেই নিসহায় নাৰীসকলে মাত্ৰ মুখ হৈ অদৃষ্টক ধ্যাই আছিল, আৰু সন্মুখত হাতত চাবুক লৈ কুৎসিত ঘিণ লগা এজন টকলা মানুহৰ থিয় হৈ আছিল। মুচ নোহোৱা দীঘল দাড়িৰ সেই মানুহজনে চিঞৰি আছিল, দিনাৰ, দিনাৰ, দিনাৰ। সুন্দৰ নাৰী, ৰাজ পৰিয়ালৰ নাৰী, দাম মাত্ৰ 2 দিনাৰ। লৈ যোৱা বান্দি বনোৱা এজনী ছোৱালীৰ মাত্ৰ 2 দিনাৰ। দুখতৰে হিন্দুস্তান দিনাৰ। ভাৰতৰ জীয়ৰীৰ দাম মাত্ৰ 2 দিনাৰ। সেই স্থানত আজিও এটা স্তম্ভ আছে, য'ত আজিও লিখা আছে দুখতৰে হিন্দুস্তান নিলামে দিনাৰ, অৰ্থাৎ সেই স্থান য'ত হিন্দু নাৰীক 2 দিনাৰত নিলাম কৰিছিল। ববৰ ডকাইত মহম্মদ গজনীয়ে হিন্দুৰ মুখত 17 বাৰ জোতাৰ কোব ফুদাই 4 লাখ হিন্দু নাৰীক ঘোঁৰাৰ পিছপিনে শিকলিৰে বান্ধি টানি চোঁচৰাই গজনীলৈ লৈ গৈছিল। যেতিয়া সেই হিন্দু নাৰীসকলক গজনীলৈ লৈ গৈ আছিল, সেই নাৰীসকলে নিজৰ পিতৃ, ভাই, ককাই আৰু স্বামীসকললৈ চাই দুখে বেজাৰে আহ্বান জনাই হৃদয় ফাটি যোৱাকৈ চিঞৰি চিঞৰি কান্দিছিল, আমাক ৰক্ষা কৰা, পিশাচহঁতৰ পৰা আমাক ৰক্ষা কৰা। কিন্তু নিসহায় নিৰস্ত্ৰ কোটি কোটি হিন্দুৰ চকুৰ সন্মুখেৰে সেই অসহায় নাৰীসকলক এমুঠিমান নিৰ্দয়ী কামাতুৰ মুছলমান সৈনিকে জন্তু জানোৱাৰৰ দৰে চাবুকৰ কোব দি টানি চোঁচৰাই লৈ গৈ আছিল। কান্দি চিঞৰি থকা সেই নাৰীসকলক বচাবলৈ না কাৰোবাৰ পিতৃ আগবাঢ়ি আহিছিল, না ককাই ভাই, না স্বামী আহিছিল, না এই বিশাল হিন্দু সমাজ আহিছিল বচাবলৈ। ইতিহাসৰ পাতত ক'তো নজিৰ নাই কোনো ধৰ্মৰ মহিলা নাৰীৰ সৈতে এনে অপমানজনক ঘটনা ঘটা নাই। কিন্তু এই কুকৰ্ম কৰিছিল মহম্মদ গজনীয়ে। হিন্দু জীয়াৰী বোৱাৰীসকলক গজনীৰ বজাৰত নি ভেড়া ছাগলীৰ দৰে
বেছি দিছিল। প্ৰতিৰোধৰ সলনি যেতিয়া হিন্দুৱে হাতৰ তৰোৱাল মাটিত পেলালে, তেতিয়াই এনেকুৱা অপমানজনক ঘটনা ঘটিবলৈ পালে। আৰু ইয়াৰ কাৰণ হ'ল আমাৰ শাস্ত্ৰ বিভ্ৰান্ত। আমাক কোৱা হয় যে যেতিয়াই পৃথিৱীত অত্যাচাৰ বাঢ়িব, তেতিয়াই ভগৱানে স্বয়ং আহি আমাক বচাব, মানে ঈশ্বৰে অৱতাৰ ল'ব। কিন্তু ইতিহাসৰ পৰা হিন্দুসকলে শিক্ষা লৈ বুজি উঠিব লাগিব, কাৰণ ঈশ্বৰে নিজৰ প্ৰত্যেক অৱতাৰতে সকলোকে বাৰ্তা দিছে যে নিজৰ ৰক্ষা নিজেই কৰা। চকু দিছোঁ, ভুল দেখিলে বিৰোধ কৰিবা, মই সদায় পিছত থাকিম। অন্যায় অত্যাচাৰৰ বিৰোধ নকৰি অত্যাচাৰীৰ হাতেৰে মৰিলেও কিন্তু স্বৰ্গৰ মাক নাপাবা, নৰকৰ মাকহে পাবা। এই কথা সদায় স্মৰণ কৰি থবা। অত্যাচাৰীসকলৰ প্ৰতি সদ্ভাৱ ৰখাটো কিন্তু গীতাৰ নীতি নহয়। হে ৰাম, মোক বচোৱা। যিজনে কয় তেওঁ ভয়াতুৰ হয়, তেওঁ নিজেই নিজৰ হত্যাকাৰী হয়। যিজনে নিজৰ বীৰত্ব দেখুৱায় আৰু সাহস দেখুৱায়, সেইজনে বোলে শ্ৰীৰাম শ্ৰীকৃষ্ণৰ প্ৰিয়। হে হিন্দু ভাই ভনীসকল, ভাৰতৰ গদ্দাৰসকলে আপোনাক মোক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰিয়েই আছে। ধেমালি কথা নহয়। মহম্মদ গজনীয়ে 17 বাৰ ভাৰত আক্ৰমণ কৰি 4 লাখ হিন্দু নাৰীক নি গজনীত উলংঘ কৰি সেই দানৱসকলৰ হাতত 2 দিনাৰত বেচি দিছিল। আৰু সেই সময়ত সকলো হিন্দুৱে মাত্ৰ চাই আছিল ঈশ্বৰে আহি বচাব বুলি। আমাৰ হিন্দু সমাজখন দুৰ্বল হোৱাৰ কাৰণ হৈছে আমাৰ মাজত ভেদাভেদ, ধৰ্মৰ নামত ভেদাভেদ, জাতিৰ নামত ভেদাভেদ আৰু সমাজৰ নামত ভেদাভেদ, গোষ্ঠীৰ নামতো ভেদাভেদ। মানে সকলো বিভিন্ন ৰঙেৰে ৰঙীন। আপোনাক মাৰিলে মোৰ চিন্তা জাগে, এনেকৈ তাকহে মাৰিছে সি বিহাৰী মই অসমীয়া, সি বৰা শইকীয়া আৰু মই ব্ৰাহ্মণ, সি দুখীয়া মই ধনী, সি শান্ত মই বৈষ্ণৱ। এনেকৈ আমাৰ হিন্দু সমাজখনৰ ভাগ ভাগ হৈ থকাৰ বাবে আমি 700 বছৰ মোগল আৰু 200 বছৰ ইংৰাজৰ গোলামী কৰিলোঁ। হেৰুৱাই পেলোৱা দেশৰ সন্মান উভতাই আনিবলৈ আগবাঢ়ক, দেশক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।